ভাল খবৰ এই ৰাস্তা আজি আমি মেন হাই ৰোড পৰা সিভিল ভায়া আমাৰ ফাকৰিগুৰিলৈকে যোৱা ৰাস্তা আমি আজি মুকলি কৰিলোঁ কাৰণ সেইটো ৰাস্তা আমাৰ গোসাইগাঁও সাব ডিভিজন ভিতৰত এটা মেইন অফিচ আছে সিভিলিষ্ট STO সিভিল আমাৰ অফিচ গতিকে যোৱা UPPL দিনতে সেইটো হ'ব লাগিছিল কিন্তু 5 বছৰ আমি দেখা গৈছে কোনো কাম কৰা যোৱা নাই আৰু তেনেকেই আমাৰ গোসাইগাঁও সাব ডিভিজন অঞ্চলৰ মানুহবিলাকে সেইখিনি যাব কাৰণে বহুত মানে কষ্ট পাই আছিলে আজি আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এইটো অকল এইটো নহয় বহুত ৰাস্তা আমি আনিছোঁ কাম হ'ব ছেপ্টেম্বৰৰ পৰা পুৰা ৰানিং কাম হ'ব আৰু এইটো আজি ইমাৰ্জেঞ্চি আমাৰ পাব্লিকের ডিমান্ড এই পাব্লিকের ডিমান্ডের কারণে এনে পাব্লিক নহয় আমি এনে রাস্তাটো ধরা আছিলে কিন্তু বাজেট হব জুলাইত গতিকে অলপ লেট হব গতিকে আমার এটাই লাগে সেইকাৰণে আমি শিৱসাৰ লগত কথা পাতি এইটো গো হেডত আনিছোঁ আজি মুকলি কৰা হ'ল আৰু আজিৰ পৰা কন্ট্ৰেক্টৰো আমি কাম কৰিব কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু বিভিন্ন আমাৰ অঞ্চলত তেনেকুৱা ৰাস্তা বহুত বিয়া হৈ আছে আমি এই ৰাস্তাবিলাক ছেপ্টেম্বৰৰ পৰা আমি পাই মানে কাম কৰাৰ কাৰণে ষ্টেপ লৈছোঁ মই ভাবোঁ আমাৰ চৰকাৰত তেনেকুৱা ৰাস্তা ঘাট তেনেকুৱা কিছু অসুবিধা হ'ব নালাগে বহুত মানে ৰাস্তা গাঁও অঞ্চলত আমাৰ ৰিপেয়াৰিং কৰিব লগা আছে গতিকে আমি ছাৰ্ভে কৰিছোঁ ইলেকশ্যনতো আমি কৈ আহিছোঁ আমাৰ চৰকাৰ আহিলে আমিতো অহাৰ লগে লগে আমি এই ৰাস্তাবিলাক সব ৰিপেয়াৰিং কৰি দিম বিভিন্ন দলং চলং এইবিলাকো বিয়া হৈ আছোঁ এইবিলাকো RCC ব্ৰিজ কৰা হ'ব তেনেকুৱা আমি কথা দি আহিছোঁ সেইমতে আমি কাম কৰি দিম